بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته نحمده ونصلي على رسوله الكريم أما بعد আজি আমাৰ মাজত বহুতো মুছলমান ভাই ভনী এনেকুৱা আছে যিসকলে কোৰআন পঢ়িব বিচাৰে কিন্তু কোৰআন পঢ়িব নাজানে। ব্যস্ততাৰ কাৰণে তেওঁলোকৰ হাতত ইমান সময়ো নাই যে মছজিদত গৈ ইমাম সাহাবৰ ওচৰত নাইবা মাদ্ৰাসাত গৈ তেওঁলোকে শুদ্ধকৈ কোৰআন পঢ়িবলৈ শিকিব। গতিকে এই ভাই ভনীসকলৰ কাৰণে মই এই চেনেলত ইনশাআল্লাহ এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিবলৈ গৈ আছোঁ, যিটো সিৰিজত একদম আৰম্ভণিৰ পৰা অৰ্থাৎ কায়দাৰ পৰা কোৰআন কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে শিকোৱা হ'ব। যি ধৰণে তাত শিকোৱা হ'ব, যদি আপোনালোকে ঠিক তেনেধৰণে মেহনত আৰু আগ্ৰহৰ সৈতে পঢ়ে তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত ইনশাআল্লাহ কোৰআন শুদ্ধকৈ পঢ়িব পৰা হৈ যাব। যিসকলে কোৰআন পঢ়িব নাজানে তেওঁলোকে এটা বহুত ডাঙৰ নিয়ামতৰ পৰা বঞ্চিত হৈ আছে, কিয়নো কোৰআন পাক পঢ়িলে যিমান নেকি পোৱা যায় অইন কোনো ধৰ্মীয় কিতাপ পঢ়িলে সিমান নেকি পোৱা নাযায়। কোৰআন পাকৰ এটা এটা আখৰত আল্লাহ তাআলাই 10টাকৈ নেকি দান কৰে। তাৰোপৰি আপুনি তেতিয়াহে নামাজ শুদ্ধকৈ পঢ়িব পাৰিব যেতিয়া কোৰআন শুদ্ধকৈ পঢ়িব পাৰিব। আৰু কোৰআন পাক পঢ়াৰ বহুতো ফায়দা আছে। এই ফায়দা আপুনি তেতিয়াহে ল'ব পাৰিব যেতিয়া কোৰআন শুদ্ধকৈ পঢ়িব পাৰিব। যেনে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে খৈৰুকুম মান তাআল্লামাল কুৰআন ওয়া আল্লামাহ, তোমালোকৰ মাজত শ্ৰেষ্ঠ ব্যক্তি সেইজন যিজনে কোৰআন শিকে আৰু আনক শিকায়। এই শ্ৰেষ্ঠত্বৰ উপাধি আপুনি তেতিয়াহে লাভ কৰিব যেতিয়া নিজে কোৰআন শুদ্ধকৈ পঢ়িব পাৰিব আৰু তাৰ ওপৰত আমল কৰি আনকো পঢ়িবলৈ শিকাব। গতিকে যদি আপোনালোকে কোৰআন শিকিব বিচাৰে আৰু আপোনালোকৰ মাজত আল্লাহৰ পাক কালামখন শিকিবলৈ প্ৰবল ইচ্ছা আছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই যেতিয়াই এই বিষয়লৈ কোনো ভিডিঅ' আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'কেইটা খুব ধ্যান দি চাব আৰু যি ধৰণে পঢ়িবলৈ কোৱা হয় ঠিক তেনেধৰণে পঢ়িব। কোৰআন পাক পঢ়াটো ইমান কঠিন কামো নহয়, মাত্ৰ প্ৰয়োজন আপোনাৰ আগ্ৰহ আৰু ইণ্টাৰেষ্টৰ। আপোনাৰ মাজত যিমান বেছি আগ্ৰহ আৰু ইণ্টাৰেষ্ট থাকিব আপুনি সিমান সোনকালে কোৰআন পঢ়িব পৰা হৈ যাব। আজিলৈ ইমানেই। এইটো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিল যে আমি এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোক সকলোৱে দোৱা কৰিব যাতে এই নেক কামটো আল্লাহ তাআলাই সম্পূৰ্ণৰূপে শেষ কৰাৰ তৌফিক দান কৰে। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।